এবাৰ নিৰ্বাচনৰ মূল লক্ষ্য কি হ'ব আপোনাৰ? লক্ষ্য মানে আমি মেইনটো কথা হৈছে বিজেপিয়ে যিটো অপহৰণ কৰিছে আৰু যিকেইটা আমাৰ ইনষ্টিটিউশ্যনকেইটা আছে সেইবিলাক চব অলৰেডি ডিষ্ট্ৰয় কৰিছে আৰু জনসাধাৰণৰ কাৰণে এইটো আমি কেনেকৈ ঘূৰাই লৈ আনিম আমাৰ আটাইতকৈ ডাঙৰ উদ্দেশ্যটো সেইটো হয়। কাৰণ এচেঞ্চিয়েল কমিউনিটিজ পৰা লৈ নানা ধৰণৰ যিকেইটা আমাৰ পাব্লিক ছেক্টৰকেইটা বিক্ৰী কৰি দি এটা মূল্য সকলো বস্তু কিমান দাম বাঢ়ি গৈছে। সিহঁতি আগতে যেতিয়া পাৱাৰত আহিছিলে মেইনলি আমাৰ এচেঞ্চিয়েল কমিউনিটিজ কথা লৈ পিঁয়াজ তেল আৰু যিটো আমাৰ গেছ এইবিলাক কথা লৈ পাৱাৰত আহিছে। সেইবিলাক এতিয়া একো নাই, সেইবিলাক চব ঝুনলাবাজি হৈছে। এতিয়া আমি সেইবিলাক যিটো সিহঁতি বিক্ৰী কৰি দিছে জব ক্ৰিয়েট কৰিব পৰা নাই, সেই জবকেইটা আমি ঘূৰাই নিব লাগে। জনসাধাৰণে যিটো বিচৰা নাছিলে এই কাটো আমি কেনেকৈ বাতিল কৰিম সেইটো আমাৰ আমাক নালাগে। ইয়াৰ লগতে আমাৰ যিটো এতিয়া যি প্ৰাইজ ৰাইজে ইমান পিঁয়াজ পৰা লৈ গেছ পৰা লৈ দাম বাঢ়িছে কেনেকৈ আমি ঘূৰাই লৈ আনিম। তাৰপিছত দুখীয়া ৰাইজক আগত যেনেকৈ আছে কংগ্ৰেছক বেয়া দিন বুলি কৈছিলে সেই বেয়া দিনটো এতিয়া ৰাইজে বিচাৰে, সেইটো আমি আৰু সেইটো আমি ৰাইজক দিবলৈ আমি চেষ্টা কৰিম, সেইটো আমাৰ মেইন উদ্দেশ্য। তাৰপিছত এতিয়া আমাৰ যিকেইটা বিজেপিয়ে আমাৰ কৰোণা সময়ত যিকেইটা মানুহ চাফাৰ হৈছে সেইবিলাক যিকেইটা স্থাপন দিব পৰা নাই, যিকেইটা লাইভলিহুড দিব পৰা নাই সেইবিলাকো আগত অলৰেডি পলিচি এডপ্ট কৰি থোৱা আছে। এবাৰ কিমানমান ভোট পাব বুলি আশা পাতি? ইয়াতে 70,000 আমি পাম, হাইয়েষ্ট এবাৰ আমি এতিয়া এইবাৰ চেষ্টা কৰিম। সেইটোৱে আমাৰ উদ্দেশ্যটো, সেইটোৱে আমাৰ টাৰ্গেট বোকাইজান সমষ্টি সেইটোৱে। কাৰণ আমাৰ যিটো নুমল মুমিন এই 5 বছৰ একো কৰা নাই আৰু ইয়াতে খালি কিছুমান 1-2টা কাম কৰা বুলি কৈছে, কিন্তু গাঁও অঞ্চলত একো কৰা নাই। দুখীয়া মানুহ যেনেকৈ আছে এনেকুৱাই আছে। কাৰ্বি আংলং আৰু ডিমা হাছাও মিলাই 5খন আসনতে কংগ্ৰেছৰ গোটেইকেইজন জিকিব বুলি ভাবেনে আপুনি? এইবাৰ আমাৰ যিটো নেশ্যনেল লিডাৰশ্বিপে চেণ্ট্ৰেল লিডাৰশ্বিপে আমাৰ এটা বহুত ভাল সিদ্ধান্ত লৈছে। যিমানটো কেণ্ডিডেট দিছে চব য়ংষ্টাৰ দিছে। তাত নিৰ্মল লাংথাকচাক দিছে, আগষ্টিন ইংহিক দিছে কিবা ৱেষ্ট কাৰ্বি আংলং পৰা, ইয়াত আমাৰ কি কয় সঞ্জীৱ তেৰণক দিছে, ইয়াত মোক দিছে। ডিফুৰ পৰা আমাৰ এতিয়াও হৈ থকা কেবিনেট মিনিষ্টাৰ বিজেপিৰ পৰা টিকেট দিয়া নাছিলে, তাক দিছে। সেইটো কাৰণে তাতো মানুহ কেনেকুৱা বিজেপিক হাৰাম বুলি চব উৎসাহ হৈ আছে। এইটোৱে কথা। যিহেতুকে চুমৰহাং ইতিমধ্যে বিজেপিতে আছিলে, বিজেপিৰ পৰাহে কংগ্ৰেছত আহিছে। আপোনালোকে যিহেতু দাবী কৰে যে বিজেপিৰ অপশাসন হৈছিলে, মানে সেই মন্ত্ৰীগৰাকীয়ে এটা সময়ত অপশাসন কৰিছিলে, আকৌ এতিয়া কংগ্ৰেছলৈ আহিছে নেকি? সেইটো চুমৰহাঙৰ এইটোৱে যে সি এতিয়া ৰিয়েলাইজ হৈছে যে বিজেপি এটা এনেকুৱা পাৰ্টি য'ত পাৰ্টি আৰু কাউন্সিলে বেলেগকৈ চলায়, আৰু যি পাৰ্টি কেবিনেট মিনিষ্টাৰ হৈ তাক যদি মান সন্মান দিব নোৱাৰে এই নিচিনা পাৰ্টি সি থাকিব বিচৰা নাই। সেইটো কাৰণে সি ওলাই আহিছে। কাৰ্বি আংলঙৰ বিধানসভা সমষ্টিবিলাক আপোনালোকে ভাবে নেকি যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য সচিবজনে তেওঁৰ মতেই চলায় বুলি? এই ধৰণে চলাই আছে, কাৰণ তাত যিমানটো আছে সেইটো চব পাপেতে হয়। সেইটো কাৰণে সেইটো আমি যেতিয়া আমাৰ এতিয়া চৰকাৰ ফৰ্ম হ'ব সেইটো আমাৰ টাৰ্গেট হয় within 6 months after formation of Assam government by the Congress, this council has to be finished, this council has to be toppled. এই councilটো আমি যেনেকৈ হ'লেও আমি তালা মাৰিব লাগিব, কাৰণ আপোনালোকে চব জানে চব চেণ্ডিকেট ৰাজ হৈ আছে আৰু জনসাধাৰণৰ যি কাম কাজ দিব লাগিছিলে সেইবিলাক নাইকিয়া হৈ গ'ল।